হাৰামজাদাহঁত বাপেৰে মূৰটো খালি আৰু তহঁতে পাপা আপোনাৰ মূৰটো চোন লাগিয়ে আছে আমি আপোনাক খাইছোঁ তেনেহ'লে বেছি দেৰি নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ বলক সকলোৱে একেলগে চাওঁ আৰু সকলোৱে লাইক কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিওঁ হয় নন্তু মোবাইল লোৱা ভিডিঅ' চাব লাগে নতুন ভিডিঅ' এটা আপলোড হৈ গ'ল কাৰ্য বা চাবত লৈ সোনকালে ঐ ফেদেলা আৰু কুহুলা দুইটা ভাই ককাই এফালে আছোন এই জহনি যোৱা দুটা ঘৰখনত কি হৈছে নহৈছে চকু ফুৰাব নোৱাৰ নাই হোৱা পাপা দাদা থাকচোন কেনেকৈ চকু ঘূৰাই আছে আই কুকুৰৰ পোৱালিহঁত তহঁতক চকু ঘূৰাবলৈ দিয়া নাই কি কাম আছে কৰিবলগীয়া তাক চাবলৈহে দিছোঁ পাপা আমি সদায় কাম চাই থাকোঁ ন ফেদেলা পাপা দাদা আৰু মই ঘৰত কোনে কি কাম কৰে তাকে চাই থাকোঁ কুকুৰৰ পোৱালিহঁত তহঁতে কাম চালে হ'ব নে কাম কৰিলে হ'ব পাপা আমি কাম কৰে মানতে আমি ইমান দিন গম পোৱা নাছিলোঁ কাম কৰিলে যে কাম হয় ন ফেদেলা পাপা আমাক আনাক গালে পাতকা দাদা এই হাৰামজাদাহঁত বাপেৰে মূৰটো খালি আৰু তহঁতে পাপা আপোনাৰ মূৰটো চোন লাগিয়ে আছে আমি আপোনাক খাইছোঁ পাপা আমি দাদা মই যি বস্তু খাওঁ একেবাৰে শাক কৰি খাওঁ আপুনি দাদা মিছা বৰ্তমান দিছে বাঘে খোৱা দুটা কি পাপ কৰিছিলোঁ ভগৱান যাৰ ফলত এই অজলা আৰু মাথাই কাম নকৰা দুটা জন্ম দিলা মোবাইল নে কি সেইটো বাজি আছে নধৰ কিয় দাদা ফোনটো বাজি আছেচোন পাপা লগা এটা ফোন কৰি আছে অলপ পিছত ফোন কৰিম তাক এতিয়া তহঁত দুইটাই বুজি পালি নহয় কাম কৰিলেহে যে কাম হয় পালোঁ পাপা মই এই দোকানৰ পৰা আহোঁগৈ তহঁতে ঘৰৰ পিছফালে থকা হাবিবোৰ চাফ কৰিবি হ'ব পাপা দাদা মেঘালয় ফোন কৰিছিল হা তহঁত দুটাই মানে